यदा यदा हि धर्मस्य ग्लानि भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनार्थाय सम्भवामि युगे युगे। जेতিয়াই অধৰ্মৰ প্ৰভাৱ বৃদ্ধি হয়, ধৰ্ম লুপ্ত হ'বলৈ ধৰে, ধৰ্ম ৰক্ষাৰ অন্তিম আশাকণো স্তিমিত হ'বলৈ ধৰে, মোৰ বাহিৰে সংসাৰ ৰক্ষা কৰাটো আৰু ধৰ্ম প্ৰতিষ্ঠা কৰাটো আনৰ বাবে অসম্ভৱ হৈ পৰে। তেতিয়াই দুৰাচাৰী দুষ্কৰ্মীৰ বিনাশৰ হেতু, ধৰ্মৰ পুনৰ সংস্থাপনৰ হেতু, সাধুসন্তক উদ্ধাৰৰ হেতু মই অৱতাৰ গ্ৰহণ কৰোঁ। যুগে যুগে এয়া চলি আহিছে আৰু চলি থাকিব। নমস্কাৰ দৰ্শক, নিভাজ ছাপোৰ্টৰ যোগেদি মই জয়ন্ত মাধৱ বৰা। আজিৰ ভিডিঅ'ত আপোনালোকক ক'ব ওলাইছোঁ পৃথিৱীৰ অন্তিম অৱস্থাৰ কথা ধৰ্মীয় বিশ্লেষণৰ মাজেদি। গতিকে বলক ভিডিঅ'ৰ ভিতৰলৈ সোমাই যাওঁ। ভগৱান বিষ্ণু এই পৃথিৱীৰ পালনকৰ্তা। ঋগ্বেদৰ মতেদি সৃষ্টি নিৰ্মাণ ভগৱান বিষ্ণুৰ এক অভিলাষী সপোন, যাক তেওঁ ব্ৰহ্মাৰ দ্বাৰা সম্ভৱ কৰাইছিল। সৃষ্টি হ'ল এক মায়া। ভাগৱত গীতাত সেই শ্ৰীকৃষ্ণই কৈছে, এই সংসাৰে আচল সত্য নহয়, মায়াৰ আৱেশৰ মিছা অনুভৱে মানুহক পথভ্ৰষ্ট কৰে। সেই সকলোৱে এই বান্ধনৰ পৰা ওলাই আহি প্ৰকৃত সত্য উপলব্ধি কৰিব লাগে। কিন্তু দুৰাচাৰী মানুহৰ বাবে জানো এয়া সম্ভৱ? সেই দুষ্টক দমন আৰু সন্তক পালনৰ বাবে ভগৱান বিষ্ণুৱে যুগে যুগে অৱতাৰ গ্ৰহণ কৰি আহিছে আৰু সৃষ্টিৰ ভাৰসাম্য ৰক্ষা কৰি আহিছে। শ্ৰীমদ ভাগৱত গীতা আৰু বেদত বৰ্ণিত আছে, ব্ৰহ্মাৰ জন্মৰ লগে লগে সৃষ্টি হোৱা এই বিশাল ব্ৰহ্মাণ্ড তেওঁৰ মৃত্যুৰ লগতে অন্ত পৰিব। ব্ৰহ্মাৰ জীৱন চক্ৰৰ সময়সীমা 100 দিব্য বছৰ হয়। এই 100 দিব্য বছৰৰ প্ৰতিটো দিনক এক কল্প বুলি কোৱা হয়। প্ৰতিটো কল্পত 14 মনু অৱতাৰ, প্ৰতিটো মনু অৱতাৰত 71 মহাযুগ আৰু এক মহাযুগত 4 যুগ থাকে। গতিকে 100 দিব্য অৱতাৰৰ এক দিন মানে মানুহৰ 432 কোটি বছৰ হয়। সৃষ্টিৰ প্ৰতিটো দিনক বৰ্ষত গণনা কৰিলে সত্যযুগ 17,28,000 বছৰ, ক্ৰেতা যুগ 12,93,000 বছৰ, দ্বাপৰ যুগ 8,64,000 বছৰ, কলিযুগ 4,32,000 বছৰ হয়। বৰ্তমান কলিযুগ। দ্বাপৰ যুগৰ অন্ত হৈ কলিত প্ৰৱেশ কৰা 5,000 বছৰ হৈছেহে মাত্ৰ। কলিযুগৰ অন্ত হ'বলৈ 4,27,000 বছৰ বাকী আছে। কলিযুগৰ শেষলৈ মানুহৰ অৱস্থা কি হ'ব শ্ৰীমদ ভাগৱত গীতাত সবিস্তাৰে বৰ্ণনা কৰিছে। বেদত বৰ্ণনা আছে, সৃষ্টিৰ আদিম অৱস্থাত ব্ৰহ্মাণ্ডৰ কোনো অস্তিত্ব নাছিল। মহাশূন্যৰ সকলো পদাৰ্থকণা সুপ্ত অৱস্থাত আছিল। ভগৱান বিষ্ণুৰ মানসপুত্ৰ ব্ৰহ্মাৰ দ্বাৰা প্ৰাণ সঞ্চাৰত মহাশূন্যৰ সুপ্ত অৱস্থা ভংগ হৈ ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈ পৰে। বিজ্ঞানেও বিগ বেং থিয়ৰীৰ দ্বাৰা প্ৰমাণ কৰিছে, মহাশূন্যত হোৱা মহাবিস্ফোৰণৰ ফলত সৃষ্টি হৈছিল বিশ্ব ব্ৰহ্মাণ্ডৰ। কলিযুগৰ শেষলৈ মানুহৰ অৱস্থা কি হ'ব শ্ৰীমদ ভাগৱত গীতাত সবিস্তাৰে বৰ্ণনা কৰিছে। কলিযুগত ভগৱান বিষ্ণুৱে কল্কি ৰূপত পৃথিৱীত অৱতাৰ গ্ৰহণ কৰিব। কলিযুগৰ শেষলৈ মানুহ ধৰ্মভ্ৰষ্ট হৈ আসুৰিক প্ৰায় হৈ পৰিব। মানুহৰ আয়ুস কমি 20 বছৰত সীমিত হ'ব। নাৰী গৰ্ভৱতী 5 বছৰতে হ'ব, 16 বছৰত মানুহ বৃদ্ধ হ'ব আৰু 20 বছৰত মৃত্যুমুখত পৰিব। মানুহৰ আকাৰ বৃদ্ধি নহ'ব, মানুহ শেষলৈ বাওনা সদৃশ হৈ পৰিব। কলিযুগৰ শেষত শস্যৰ উৎপাদন বন্ধ হ'ব। মানুহৰ খাদ্য হিচাপে মাছ আৰু মাংসহে থাকিবগৈ। গছত ফলৰ সৃষ্টি নহ'ব। ধীৰে ধীৰে সকলো তৃণ উদ্ভিদ পৃথিৱীৰ পৰা বিলুপ্ত হ'ব। মানুহ হিংসুক হৈ পৰিব, প্ৰতিশোধ প্ৰয়ণতাক প্ৰাধান্য দি কটা মৰাতে ব্যস্ত থাকিব।
মহাভাৰতত কলিযুগৰ অন্তত মহাপ্ৰলয়ৰ কথা উল্লেখ আছে। এই প্ৰলয় পৃথিৱীৰ উৰ্বৰা শক্তি বিলুপ্ত হৈ সৃষ্টি হোৱা প্ৰচণ্ড তাপৰ পৰা হ'ব। মহাভাৰতৰ বনপৰ্বত উল্লেখ আছে কলিযুগৰ অন্তত সূৰ্যৰ তাপ ইমানেই বাঢ়ি যাব যে সকলো সাগৰ মহাসাগৰ শুকাই যাব। অগ্নিয়ে ৰুদ্ৰমূৰ্তি লৈ সকলো জ্বলাই ছাৰখাৰ কৰিব। এটমস্ফেয়াৰৰ বাঢ়ি অহা তাপ মানে পৃথিৱী ধ্বংসৰ অৰ্থাৎ কলিযুগৰ অন্তৰ আগজাননী প্ৰদান কৰিছে। প্ৰগতিকামী মানুহৰ দুৰাকাংক্ষা পেট্ৰল ডিজেল কয়লাৰ অত্যাধিক ব্যৱহাৰে পৃথিৱীৰ এটমস্ফেয়াৰত কাৰ্বন ডাই অক্সাইড কাৰ্বন মনক্সাইড মিথেন আদি গ্ৰীণ হাউচ গেছৰ পৰিমাণ বঢ়াই তুলিছে। ফলত পৃথিৱীৰ উপৰিভাগৰ অজন লেয়াৰ ক্ৰমাৎ নষ্ট হ'বলৈ ধৰিছে। পৃথিৱীৰ তাপমাত্ৰা ক্ৰমাৎ বাঢ়িবলৈ ধৰিছে। অজন লেয়াৰৰ অবিহনে সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মি পোনপটীয়াকৈ পৃথিৱীৰ ওপৰত পৰি পৃথিৱীৰ উৰ্বৰা শক্তি বিনষ্ট কৰিবলৈ ধৰিছে। এটা সময় আহিব পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ গোলাৰ্ধৰ সমস্ত বৰফ গলি পানী হৈ পৰিব আৰু সমস্ত পৃথিৱী পানীৰ তলত বুৰ যাব। বৰ্তমান বিজ্ঞানেও তাক অস্বীকাৰ কৰা নাই। AI মানে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ হ'ল এনে এটা ছিষ্টেম বা মেচিন য'ত মানুহৰ চৰিত্ৰৰ বিশ্লেষণৰ দ্বাৰা মানুহজন কেনেকুৱা হ'ব তাক 99% শুদ্ধকৈ চাব পাৰি। আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে ইমানেই সঠিক ৰূপত প্ৰশ্নৰ উত্তৰ দিব পাৰে বা আলোকচিত্ৰ দেখুৱাব পাৰে যি সাধাৰণ মানুহৰ চিন্তা শক্তিৰ পৰিসীমাৰ বাহিৰত। মানৱ সভ্যতাৰ অন্তিম ক্ষণত মানুহ দেখিবলৈ কেনেকুৱা হ'ব বা পৃথিৱীখন কেনেকুৱা হৈ থাকিব তাক আমি কেতিয়াবা কল্পনা কৰিছোঁ নেকি? DLLEৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ছিষ্টেমক যেতিয়া এই প্ৰশ্নটো কৰা হ'ল আৰু কোৱা হ'ল পৃথিৱীৰ লাষ্ট চেলফি তৈয়াৰ কৰিবলৈ AI যিবিলাক ফটো বনাই দিলে তাক দেখিলে কাৰ বুকু নকপাকৈ থাকিব। ফটোবিলাকে যেন মানৱ জাতিৰ অনাগত ভৱিষ্যতৰ অশনি সংকেত দিছে। ফটোবিলাকে প্ৰমাণ কৰে অদূৰ ভৱিষ্যতে মানুহৰ ক্ৰমবিৱৰ্তন আৰু পৃথিৱীৰ প্ৰাকৃতিক ভাৰসাম্য স্খলিত হোৱাৰ ভয়ানক বাস্তৱ সত্যতা। AI বনোৱা প্ৰথম ফটোত দেখা গৈছে চেলফি লৈ থকা অৱস্থাত এজন মানুহ যিজনৰ পিছফালে পৃথিৱীখন দপ দপকৈ জ্বলি আছে। দ্বিতীয়খন ফটোত দেখা গৈছে আতংকত চিঞৰি থকা তেজেৰে ৰাঙলী এখন ভয়ংকৰ মুখৰ মানুহ। তৃতীয় ফটোখনত অস্বাভাৱিক দীঘল আঙুলিৰে এজন জকা সদৃশ মানুহক দেখা গৈছে। বিজ্ঞানত যিদৰে পৰীক্ষা আৰু যুক্তি জড়িত হৈ থাকে ধৰ্মীয় ভৱিষ্যতবাণী আৰু নীতি কথাবিলাকত নিহিত থাকে বিশ্বাস যি যুক্তিক সবলতা প্ৰদান কৰে। গতিকে আমি কেনেকৈ অবিশ্বাস কৰিব পাৰোঁ কল্কি অৱতাৰ নহ'ব বুলি, কলিযুগ পতন সম্ভৱ নহ'ব বুলি? আপুনি বাৰু বিজ্ঞান আৰু ধৰ্মৰ ধাৰণাক সমাৰ্থক বুলি ভাবেনে? মোৰ ভিডিঅ'টো আপোনাৰ বাৰু মনোগ্ৰাহী হৈছেনে? কমেণ্ট কৰি জনাবচোন। আশা কৰোঁ ভিডিঅ'টো চোৱাৰ অন্তত লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি বেল আইকনটো টিপি থ'বলৈ নাপাহৰিব। ধন্যবাদ।